ছাত্ৰীসকল অনলাইন লাৰ্ণিঙলৈ মই সবিতা বৰাই তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ গণিতৰ এটি অনুশীলনী সমাধান লৈ আহিছোঁ। আমি ইতিমধ্যে কৰি আছিলোঁ বীজগণিতীয় ৰাশি আৰু ইয়াৰ অভেদসমূহ। সেই পাঠটোৰ অনুশীলনী 9.3 কৰি আছিলোঁ। 9.1 আৰু 9.2 ইতিমধ্যে মই কমপ্লিট কৰিছোঁ। যদি তোমালোকে সেইকেইটা চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে গৈ সেই ভিডিঅ'বোৰ চাই ল'বা, বুজিবলৈ তেতিয়া অলপ সহজ হ'ব। আজিৰ ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 3ৰ অংককেইটা কৰিবলৈ চেষ্টা কৰিম। আহাচোন একেলগে আমি অংককেইটা কৰোঁ, কিন্তু অকল ফোন লৈ নহয়, নোটবুক আৰু পেন লৈ। ঠিক আছে, ৰেডি? কুৱেশ্যন নম্বৰ 3ত তোমালোকক দিয়া আছে যে পূৰণফল নিৰ্ণয় কৰা। এইদৰে আমাক ৰাশি কেইটামান পূৰণ কৰিবলৈ দিয়া হৈছে। কেনেকৈ কৰোঁ চোৱা আহা। ইয়াত চোৱা, তোমালোকক দিয়া আছে যে a² পূৰণ টুৱাইছ a⁻22 ইনটু 4a⁻26। আমি এতিয়া কি কৰিম চোৱা, প্ৰথমে আমি দেখিলোঁ যে ইয়াত এই ৰাশিকেইটাত এটো চবতে একে আছেনে? সাংখ্যিক সহগ কি আছে প্ৰথমে সেইকেইটাও চোৱা, যে ইয়াত সাংখ্যিক সহগ একো নাই, তাৰমানে এক এটা আছে, ইয়াত 2 আছে, ইয়াত 4 আছে। প্ৰথমে আমি সাংখ্যিক সহগকেইটা আগফালে লৈ আহোঁ, পূৰণ কৰি পেলাওঁ। প্ৰত্যেকৰে সাংখ্যিক সহগকেইটা আনিলোঁ, ইয়াৰটো আনিলোঁ, ইয়াৰটো আনিলোঁ, ইয়াৰটো আনিলোঁ, পূৰণ কৰিলোঁ। এতিয়া আমি এইকেইটা পূৰণ কৰি দিওঁ। a² ইনটু a⁻22 ইনটু a⁻26। বস্তুটো এতিয়া চোৱা আমাৰ সহজ হৈ গ'ল। আমি এই সংখ্যাকেইটা প্ৰথমে পূৰণ কৰি লওঁ। 4 দুগুণ 8, 8 এগুণ 8 হ'লনে? এতিয়া অকল আমাৰ এই কামটো অকণমান মন কৰিবলগীয়া, বৰ বিশেষ টান নহয়, মাত্ৰ তোমালোকে ভালদৰে মনোযোগ দিবা। চোৱা, আমাৰ বেছটো ভূমিটো প্ৰত্যেকতে একেই আছে, গতিকে আমি এটা কথা বুজি পালোঁ যে এই ঘাতবোৰ যোগ হ'ব। মানে এই ভূমিবোৰ যেতিয়া পূৰণ হৈ থাকে, ইয়াত ঘাতবোৰ যোগ হৈ যায়। ইয়াত কি হ'ব? 2 + 22 + 26 হ'ব। তোমালোকে এইদৰে নাপাতাকৈও মুখতে কৰিও লিখি দিব পাৰা। মই তোমালোকৰ বুজাৰ সুবিধা হোৱাতহে গোটেইটো এইদৰে পাতি দেখুৱাইছোঁ। এতিয়া চোৱা কি হ'ব, গোটেইকেইটা যোগ কৰাচোন। 6, 6 × 2 = 8, 8 × 2 = 10, 10ৰ 0 উকলিব 1, 2 × 2 = 4, 1 = 5। তাৰমানে আমাৰ a⁻50 হ'লগৈ। তাৰমানে এই গোটেইকেইটা পূৰণ কৰি পেলাই আমি কিমান পালোঁ? a⁻50। আমাৰ আনচাৰটো কিমান ল'লে? 8 × a⁻50। ঠিক আছে, বুজি পালানে নাই বাৰু? এবাৰ নিজে কুৱেশ্যনটো এক্সট্ৰাকৈ পাতি লৈ কৰি চাবা। নিজে যদি উত্তৰটো পাই গৈছা তেতিয়াহ'লে অ'কে। 2 নম্বৰটোলৈ আগবাঢ়োঁ বোলা। 2 নম্বৰটোত আমাক এইদৰে দুটা ৰাশি পূৰণ কৰিবলৈ দিয়া আছে। এই ভগ্নাংশবোৰ দেখি কপিব নালাগে, একো টান কথা নহয়, একেই নাম্বাৰ্ছৰ খেলত আমি পাকৈত হৈছোঁৱে, নহয় জানো? ঠিক আছে, আগবাঢ়োঁ বোলা। মই তোমালোকক এইদৰে ছেপাৰেশ্যন লাইন এডাল দি দিছোঁ, নহ'লে আকৌ এইটো আৰু এইটো মিক্স আপ কৰি পেলাবও পাৰাতো। ইয়াত আমি সাংখ্যিক সহগবোৰ আগৰটোত কৰাৰ দৰে এক্সট্ৰাকৈ পূৰণ দি আগতে লিখি ল'লোঁ। ঠিক আছে, এতিয়া কি লিখিম? এতিয়া আমি এইকেইটা লিখিম, x y ইনটু x² y²। মই তোমালোকৰ বাবে এটা ষ্টেপ বেছিকৈ লিখি দিছোঁ। তোমালোক যেতিয়া কৰি কৰি এক্সপাৰ্ট হৈ যাবা, এই ষ্টেপটো স্কিপ কৰিব পাৰিবা। এতিয়া কি কৰিম চোৱা, এতিয়া আমি ইয়াতে কটাকটি কৰিবও পাৰোঁ। 2ৰে 10ক কাটিলোঁ, 2 × 5 = 10 হ'ল। 3ৰে 9ক কাটি দিব পাৰা, 3 × 3 = 9। ইয়াতে আমাৰ কামটো সহজ হৈ গ'ল। 5 - 3 থাকিলে। এতিয়া আমি ইয়াত কি কৰিম চোৱা, ইয়াত এতিয়া চোৱা এই দুটা একে, x আৰু x², গতিকে আমি এই দুটা এবাৰ একেলগে লিখোঁ। আকৌ এবাৰ y আৰু yবোৰ একেলগে লিখোঁ, y × y²। তোমালোকে
এই ষ্টেপটো নিলিখি ডাইৰেক্ট এইদৰেই লিখি দিব পাৰিলাহেঁতেন মই খালি তোমালোকক এই ভাঙিছোঁ কেনেকৈ সেইকাৰণে দেখুৱাবলৈ এটা ষ্টেপ বেছি কৰি দিছোঁ x * x² মই এইটো বাৰে আৰু নকলেও চাগে তোমালোকে বুজি পালা এতিয়া x³ হ'ব ইয়াত দুটা ইয়াত এটা গতিকে 2 * 1 = 3 হ'ল এবাৰ কি হ'ব y³ হ'ল হলনে আমি এইটো ভালদৰে লিখি দিও x³ y³ ডান একোটো টান নহয় কিন্তু প্ৰেক্টিস মাষ্ট প্ৰেক্টিস নকৰিলে কিন্তু এটোৱে বৰ টান হয় তোমালোকৰ ওচৰত ধৰা দিব গতিকে প্ৰেক্টিস কৰিলেহে এনেদৰে আৰম্ভ কৰি শেষ কৰিবলৈ সুবিধা হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 3 3 আৰু 4 কৰো আহা কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে চোৱা এৰৰে দুটা ৰাখি দিয়া আছে আমি কি কৰিম ইয়াটো প্ৰথমে সাংখ্যিক সহগকিটা আগলৈ আনি পূৰণ কৰি লওঁ এই মাইনাস চিন থাকিলে তোমালোক অলপ বেছি এলাৰ্ট হৈ যাবা মাইনাস চিন আমাৰ থাকি যায় প্ৰায় দেখা যায় হয়নে গতিকে মাইনাস চিন থাকিলে অলপ বেছি গুৰুত্ব দিবা হেতু অংকত যে মাইনাস চিনডাল কি কৰিব লাগে হে বস্তুটো নাপাহৰিবা এবাৰ মই চোৱা ডাইৰেক্ট লিখি দিম p * p³ q³ * q এটা ষ্টেপ মই স্কিপ কৰি লিখি দিলো তোমালোকে এতিয়া নিশ্চয় পঢ়া হৈছে চাগৈ কটাকটি কৰি লওঁ 3 * 2 = 6 5 * 2 = 10 কিমান থাকিলে মাইনাসটো আহিব ইয়াত এডালে মাইনাস গতিকে কাৰো লগত হি পূৰণ হ'বলেতো আৰু মাইনাস নাই গতিকে মাইনাস এডাল আছে যেতিয়া মাইনাসডাল থাকিব 2 * 2 = 4 হ'ব কি হ'ব এবাৰ তোমালোকে নিশ্চয় বুজি পাইছাই 3 * 1 ইয়াত 4 হৈ যাব ঠিক সেইদৰে q⁴ হ'ব আমাৰ আনসাৰ ওলাই গল সোৱাচোন আমি কেইটা ষ্টেপত অংকটো কৰি উলিয়াই দিলো মাত্ৰ দুটা ষ্টেপত নহয়নে তেতিয়াহলে এটো কৰো আহা এটো আৰু সহজ ইয়াত চোৱা আমাৰ সাংখ্যিক সহগ দিয়া নাই ইয়াত গুটে বেস কিটা একে ভূমি কিটা একে গতিকে আমি ঘাতবোৰ পাৱাৰবোৰ যোগ কৰি দিলে আমাৰ আনসাৰ ওলাই আহিব কি কৰিম চোৱা x তোমালোকে এইদৰে পাতিলে পাতিব পাৰা না পাতিলে মুখটো লিখি দিম মুখটো উলিয়াই লিখি দিব পাৰা কিমান হ'ব 4 নে 7 7 নে 9 9 কে 10 আমাৰ আনসাৰ ওলাই গল আশা কৰিছো কোৱেশ্চন নম্বৰ 3 গুটেকিটা অংকই তোমালোকে ভালদৰে বুজি পালা আসলে আমি কনসেপ্টটো বুজাটো বেছি দৰকাৰ এবিলাকটো আমাক বেলেগ বেলেগ দি দিব পাৰে সংখ্যাবিলাক নহয় জানো ইয়াত x নিদি y ও দিব পাৰে হেবিলাক খলনি হ'ব পাৰে কিন্তু তোমালোকে যদি বুজি পাইছা যে কি কৰিছো কোনটোৰ লগত কোনটো যোগ হৈছে কোনটোৰ লগত কোনটো কেলে পূৰণ কৰিছে এই গুটেখিনি কথা যদি ভালদৰে বুজি পাইছা তেতিয়ালে যিকোনো অংক তোমালোকে কৰিবলৈ সমৰ্থ হ'বা আৰু গুৰুত্বপূৰ্ণ এটা কথা হ'ল মই ইয়াত কৰি দিছো তোমালোকে চাই বহি আছা তেনেকে হলে নহব কিন্তু বহি আৰু পেন লৈ সমানে সমানে প্ৰেক্টিস কৰিব লাগিব নহলে মোৰ বুজোৱাখিনি অথলে যাব ইয়াৰ পাছৰ অংককিটালৈ মই তোমালোকৰ মাজলৈ পুনৰ ভিডিও লৈ আহি আছো টিল দেন কিপ ৰিভাইজিং